बाक्सानि निकासि जिल्ला जोबथेसालियाव हराव गिख्रंथाव जाथाय गावनि सार्भिस राइफलजों गावनानै गावखौ फोथैनो नाजायो सासे पुलिस बेटेलियन जवानखौ गुलि नांजानाय थासारियाव मुसलपुर रायजोआरि फाहामसालियाव थिसननाय जायो आरो बिखायाव गुलि नांजानाय पुलिस बेटेलियना जवानखौ मुसलपुरनिफ्राय खैफोद थासारियाव गोजौ फाहामथायनि थाखाय गुवाहाटीयाव दैथायहरनाय जायो। गोब्राब जोखोम जानाय पुलिस जवाना 24 आइआर बेटेलियननि गुनजित बैश्य जोबथेसालिनि रैखाथियाव थिसनजानाय दंमोन। बेटेलियन जवाना मानो गावखौ फोथैनो नाजादोंमोन दासिम मिथिनो मोननाय जायाखै जाहोनखौ। जवाननि न'आ बजालिनि बागमारायाव होननानै मिथिनो मोन्दों। दासान्दि बाक्सा जिल्ला जोबथेसालियाव जोबथेजानानै दं गोरबोनि देंखोगिरि जुबिन गार्ग थैनायजों लोब्बा गोनां साबा दायनिगिरिया। गुलिनि सोदोब खोनानानै मावग्लुंदों जोबथेजानाय साबा दायनिगिरि। जाथायथिलियाव नुजाथियो बाक्सा जिल्ला पुलिस गोजौ बिबानगिरि उज्जल प्रतिम बरुवाजों लोगोसे दोलोआ नुजाथियो। बाक्सा पुलिसनि नायसंनायाव सोराङाव फैगोन जाथायनि गुबै गुमुरा। दासान्दि गुवाहाटी एम्सआव फाहामथाय लागासिनो गुनजितआ। 9:55 মান এটা পেশেন্ট আহিলে তো আহিলে বুলেট ইঞ্জুৰি বুলি ক'লে আপোনাৰ ইয়াতে মই দেখা পালো এন্ট্ৰি উন্ড এটা আছে লেফ্ট নিপুলাৰ এটা এন্ট্ৰি উন্ড এটা আছে চেষ্টৰ আছে তো পেশেন্ট ইয়াতে এটা বুলেটে দেখা পাইছো মানে এটা বুলেট দেখা পাইছো আৰু পিছনে সেম বুলেটটো মানে ওলাই যাব মানে এটা হেৰি আছে মাৰ্ক এটা আছে বুলেট এটা আছে আৰু গুলিবিদ্ধ অৱস্থাত আহিছে গুলিবিদ্ধ ব্যৱহাৰ অৱস্থা কেনেকুৱা দেখা গৈছে অৱস্থাটো ক্ৰিটিকেল হয় ইয়াতে আপোনাৰ ইয়াতে চিভিল হস্পিটেল যেনেকৈ আমি ইমাৰ্জেঞ্চি আহিছো তেনেকুৱা নাই ব্যৱস্থা নাই তো আমি উন্নত চিকিৎসাৰ কাৰণে আমি নলবাৰী আৰু বা গুৱাহাটী মেডিকেল কলেজ আমি ৰেফাৰ কৰা হৈছে। গুলি কেনেকৈ লাগিব গম পাইছে কি কেনে ঘটনা সেইটোতো আমি গম পোৱা নাই লগত এইহঁতৰ মানে লগৰ এজন আছিল মানে সহকৰ্মী এজন আছিল সেই ক'লে যে মানে নিজে চাৰ্ভিচ পিষ্টল দি গান দি মানে গুলি কৰা বুলি কৈছে বাকী গম নাপায় যে কোৱা মতে এইটো নামটো গুণজিত বিশ্ব বুলি ইয়াতে এন্ট্ৰি কৰিছে শুনা মতে মানে জেলত কাম কৰা বুলি কৈছে আমাৰ ইয়াতে বাক্সা যোনটো জেল আছে নিকাচি যোনটো জেলটো আৰক্ষী আছিল আৰক্ষী আছিলে মই গম পোৱা নাই নিজে কৰিছে বুলি কিন্তু সিহঁতৰ লগৰ এজন আছিলে কৈছিলে যে নিজে কৰিছে বুলি কৈছে। যোৱাকালি মোৰ লগত কণ্টেক্ট হৈছিল মোৰ ভাইটি তেখেতৰ সৰু ভাইটি এতিয়া ঘৰৰ লগত কোনো এতিয়ালৈকে কাজিয়া পাতি কৰা নাছিল বা এনেকুৱা ধৰণৰ কোনো অভিযোগ নাই মোৰ লগতো বা এতিয়া যোৱাকালি ডিউটি আছিল যিহেতু এতিয়া সেই ঘটনাটো হৈছে যে আজি ৰাতিপুৱা বা গাঁৱৰ মুখৰ মানুহৰ পৰাহে শুনিছো। কিমান চনত চাকৰি কৰিছে চাকৰি 2022 চনত হৈছে ক'ত চাকৰি বৰ্তমান আপোনাৰ নিকাচি জেলত আছিল কিবা পৰিয়ালৰ কাজিয়া পাতি নাই এতিয়া ডিউটি সময়ত আছিল এতিয়া এতিয়া আমাকো বিশেষ কোৱা নাই সেই বিষয়ে আৰু সন্দেহটো বৰ্তমান একো কোৱা নাই কাজিয়া একো নাই আৰু মই বিয়া হোৱা ছোৱালী মোৰ ঘৰত নাই তাৰপিছত পৰহি কথাও পাতিছো একো নাই কাজিয়া নাই বুলি কৈছে বাকী ভিতৰুৱাখিনি কি জানিব ঘৰত মা আছে মা বৰ্তমান অসুস্থ বিশেষ একো ক'ব পাৰিব নাই মই যোৱাকালি ৰাতি